ফেভিকুইক যদি আঙুলিত লাগি যায় কি কৰিব ফাৰ্ষ্টত আচ্ছা এইটো সঁচা নে মিছা বলক আমিও ট্ৰাই কৰোঁ মই লৈ লৈছোঁ ফেভিকুইক আৰু মই লৈ লৈছোঁ নিমখ আৰু এপিনে আছে ডাঙৰ বাতি য'ত পানী ঢালি আমি ট্ৰাই কৰিম ঠিক আছে বলক তো ফেভিকুইকটো ল'লোঁ ফেভিকুইক পুৰা গৰম হৈ গৈছে কিন্তু হাতটো এই আঙুলি দুটা পুৰা গৰম হৈ গৈছে মই খুলিব ট্ৰাই কৰি আছোঁ নুখুলে এইটোতো ইমিডিয়েটলি শুকাই যায় ন তো যদি কেতিয়াবা সৰু বাচ্চাবিলাকে এনেকুৱা কাম কৰে তেতিয়াহ'লে চাই লওঁ ভিডিঅ'টো ৰিয়েল নে ফেক সঁচা নে মিছা তাৰপিছত আপোনালোকে ট্ৰাই কৰিব ঠিক আছে তো ঠিক আছে মই ইয়াত দি দিলোঁ পানী চাওক পুৰা ভালকৈ লাগি গ'ল পুৰা ভালকৈ লাগি গৈছে এতিয়া মই দিম ইয়াত পানী ফাৰ্ষ্টত তাৰপিছত এতিয়া দিম নিমখ এতিয়া আৰু অকণ ওপৰত পানী দিম মই ইয়াত গোটেই নিমখ ঢালি দিছোঁ ঠিক আছে এতিয়া ইয়াত এনেকৈ জোকাৰি থাকিম হাতটো পানীতে চাম খুলি যায় নেকি মই 1 মিনিট ৰাখি দিওঁ চাওঁ এইটো শুকাই নে নাই তো বৰ্তমানটো খোলা নাই মোৰ মতে এইটো কাম নকৰে চাগে তথাপিও আৰু অকণ ৰাখি দিওঁ ফাইনেলি খুলি গৈছে চাব পাৰিছে ফাইনেলি খুলি গৈছে যদি সৰু বাচ্চাৰ এনেকুৱা কিবা এটা হয় মানে অকণ টাইম বেছি ৰাখি দিব পানীত আৰু নিমখৰ পানী দি দিব নিমখ ওপৰত তেনেকৈ ঢালি দিব বাছ খুলি যাব ঠিক আছে বাই বাই নেক্সট ভিডিঅ' কেনেকুৱা লাগে কমেণ্টত জনাব কেনেকুৱা ৰিভিউ ভিডিঅ' লাগে মোক ভালকৈ জনাই দিব মই ভালকৈ বনাই দিম ঠিক আছে চ' বাই বাই নেক্সট ভিডিঅ'ত লগ পাম